আইচুত যথেষ্ট যন্ত্ৰপাতি আছে, বিচনাবিলাক ভাল দেখিব আপোনালোকে। এন আইচুত বেবী আইচু যিটো কয়, অতিবিলাক মডুলাৰ হয়তো ইয়াত কোকৰাঝাৰ নাই, ওচৰে পাজৰে নাই। মডুলাৰ অতি বনোৱা হৈছে। এটা মডুলাৰ অতি এটা বিশেষ ধৰণৰ অতি, ইয়াত সকলো ধৰণৰ অপাৰেশ্যন হ'ব পাৰে, ইভেন কাৰ্ডিয়াক চাৰ্জাৰীও হ'ব পাৰে ইয়াত। এইটো মডুলাৰ অতি বনোৱা হৈছে, দুটা মডুলাৰ অতি, এটা ছেমি মডুলাৰ অতি। আৰু ইয়াৰ যন্ত্ৰপাতিবিলাকো অত্যাধুনিক। ইয়াত আমাৰ ডায়েলিচিছ মেচিন আছে, লেবৰেটৰীবিলাক অত্যাধুনিক, একদম আপ টু ডেট। ইভেন আপুনি এপলত এনেকুৱাবিলাকতহে পাব। আপোনাৰ আছে আপোনাৰ এণ্ডস্কপি আছে, চিটি স্কেন মেচিন আহি পোৱা নাই, কিন্তু আপোনাৰ চিটি স্কেন মেচিন ভাল মেচিন আহি আছে উইদিন শ্বৰ্ট পিৰিয়ড। গতিকে আমি ভাবিছোঁ, আশা কৰিছোঁ, আপোনালোকে জানে আমাৰ এতিয়া আগৰ দিন নাই, কোকৰাঝাৰৰ চিকিৎসাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে। তথাপিতো আমাৰ মানুহ এতিয়াও বহুত বাহিৰত যায়। এতিয়া আপোনাৰ এপলত যায়, চেন্নাই যায়, দিল্লীত যায়। আপোনাৰ তাত যথেষ্ট সময়ৰ অপচয় হয়, যথেষ্ট টকা পইচা খৰচ হয়। কিন্তু আমাৰ মানুহ কিয় যাব লাগে? তেখেতসকলে আহক। আমি মই চিন্তা কৰিছিলোঁ, মই এনেকুৱা এটা ছেটআপ বনাম। মই আজিৰ কথা নহয়, আজি BTC এৰিয়া 2003 পৰা ছাৰ্ভিচ দি আছোঁ। আগতে ঢালিগড়ত আছিলোঁ 3 বছৰ, তাৰপিছত কোকৰাঝাৰ আহিছোঁ 2006। তেতিয়াৰ পৰা মই ছাৰ্ভিচ দি আছোঁ। তেতিয়া মই দেখিছিলোঁ আমাৰ BTC এৰিয়াত মানে ছাৰ্ভিচ প্ৰভাইডাৰ, ডক্তৰ, নাৰ্ছ একেবাৰে নাই। কিমান সংখ্যক মানুহ মেলেৰিয়াত মৰিছে, জণ্ডিছত মৰিছে, বা অন্য অপ্ৰীতিকৰ ঘটনা কিছুমান। তেতিয়া কোকৰাঝাৰটো অলপ ডিষ্টাৰ্ব এৰিয়া আছিল, তো বহুত মানুহ মৰিছে। তেতিয়া মই ভাবিছিলোঁ এখন প্ৰাইভেট ইনষ্টিটিউট খুলিম, কিন্তু দেখিলোঁ কোকৰাঝাৰ কোনো ডক্তৰ নাহে। ডক্তৰ নাহিলে এখন নাৰ্ছিং হোম বনাই লাভ নাই। ডক্তৰ নাই, চিষ্টাৰ নাই, মানে এনেকৈ বহুদিন থাকি গ'ল। এতিয়া লাহে লাহে কোকৰাঝাৰৰ পৰিৱেশ বহুত ভাল। এতিয়া মেডিকেল কলেজ হ'ল, মেডিকেল কলেজতে 100 ডক্তৰ আছে। চিভিলত কমচে কম 30ৰ ওপৰত আছে ডক্তৰ, চাৰিওফালে ডক্তৰে ডক্তৰ। এতিয়া আমাৰ পৰিৱেশটো অলপ ভাল হৈছে। এতিয়া মোৰ এটা সাহস হ'ল, মোৰ ল'ৰা ছোৱালী দুটা ডক্তৰ। এতিয়া এজনীতো এইমছত পঢ়ি আছে, ঋষিকেশ, আৰু এজন কোকৰাঝাৰ মেডিকেল কলেজত আছে। অলপ সাহস বাঢ়িলে মই এতিয়া আৰম্ভ কৰিলোঁ 2022ৰ পৰা। এনেকুৱা এটা ছেটআপ বনাম বুলি ভাবোঁ, যাতে আমাৰ মানুহ যাব নালাগে, আমি কিছু ৰখাব যাতে পাৰোঁ। বেলেগ ডক্তৰ আহক আমাৰ তাত, আমি বেলেগ ডক্তৰ আনিম, আমাৰ মানুহ কিয় যাব? সেই ভাবি পেলাই এইটো আমি বনালোঁ। এতিয়া কথা হ'ল, খৰচাটো বেছি হৈ গ'ল। এতিয়া কেনেকৈ কি কৰিব পাৰোঁ, ৰাইজৰ যদি সহযোগ কৰে নিশ্চয়কৈ আমি আগবাঢ়িব পাৰিম, এইটো আশা ৰাখিছোঁ। আৰু আপোনালোকে দেখিছে এই ছেটআপটোত সকলো ধৰণৰ ৰোগী থাকিব পাৰিব, দুখীয়াৰ পৰা ধনীলৈকে। এটা জেনেৰেল ৱাৰ্ড আছে, ছেমি কেবিন আছে, VIP কেবিন আছে, ছেমি VIP কেবিন আছে, সকলোখিনি ব্যৱস্থা আছে। আপোনালোকে দেখিলে গম পাব। আৰু আপোনাৰ জেগাটো দেখিছে আহল বহল, তলত গ্ৰাউণ্ড ফ্ল'ৰ পাৰ্কিং এৰিয়া আছে, গাড়ী ৰখাবলৈ সুবিধা আছে, সকলোখিনি সুবিধা মোৰ মনৰ মতে যিটো ভাবিছোঁ সেনেকৈ বনাইছোঁ। এইটো কমপ্লিটলি মোৰ আইডিয়াত বনাইছোঁ। এতিয়া ৰাইজৰ সহায় পালে নিশ্চয় আগবাঢ়িব। ধন্যবাদ। পেচেণ্টে গেৰাণ্টি দিয়ে মানে, এতিয়া আপোনাৰ ছেটআপ যদি ভাল হয়, ডায়েগনষ্টিক পাৰ্টটো যদি ভাল হয়, আমাৰ মানুহবিলাক কিয় যায়? আমাৰ নিশ্চয়কৈ কিবা ডিফিচিয়েঞ্চি আছে, আমাৰ কিবা লেক আছে। আমি যদি সেইখিনি ফুল আপ কৰিব পাৰোঁ, আমাৰ যদি ডায়েগনষ্টিক পাৰ্টটো ষ্ট্ৰং হয়, ডক্তৰ যদি নিপুণ হয়, কাৰ্যক্ষম হয়, তেতিয়াহ'লে আমি নিশ্চয়কৈ গেৰাণ্টি দিয়াৰ নিচিনা। গেৰাণ্টিটো দিব নোৱাৰে 100%, তথাপিতো আমি কিছু লোটে বুলি নহয়, আপোনালোকে নাজানে চাগে। নাৰ্ছিং হোমত, প্ৰাইভেট ছেটআপত আপোনালোকে গভৰ্ণমেণ্টৰ লগত তুলনা নকৰিব। ইয়াত হিডেন কষ্ট বহুত থাকে। ছাপ'জ মই এই নাৰ্ছিং হোমৰ ছেটআপ বনাওঁতে কিমান টকা খৰচ হৈছে আপোনালোকে মই নকওঁ, তাৰ হিউজ এমাউণ্ট খৰচ হৈছে। তাৰ লোন এটা আছে, তাৰ EMI আছে। আৰু আপোনালোকে জানে মেচিনবিলাক, যিবিলাক আমাৰ মেচিন, তাৰ AMC আৰু CMC বুলি এটা আছে। এতিয়া চিটি স্কেন মেচিন এটা CMC কিমান জানে? বিনা কাৰণত দিব লাগিব 22 লাখ 20 লাখ বছৰত। সেইটো এটা কিমান ডাঙৰ খৰচ। প্ৰত্যেকটো যিমান মেচিন আছে চব AMC দিব লাগিব। আল্ট্ৰাচাউণ্ড মেচিন 60,000 50,000 দিবই লাগিব। 4টা মেচিন আছে আপোনাৰ, তাতে 2 লাখ। এণ্ডস্কপি আছে, ছফ্টৱেৰ আছে, এভৰিথিং, লেবৰেটৰী মেচিন আছে। এইবিলাক কষ্ট কি হ'ব? এমপ্লয়ী এটা নাৰ্ছিং হোমত কিমান এমপ্লয়ী থাকে? 150 এমপ্লয়ী, সৰুৰ পৰা ডাঙৰ, কিমান দৰমহা হ'ব? কাৰেণ্টৰ বিল আপোনাৰ কিমান? 1 লাখ 2 লাখ 3 লাখ আহিব। এইবিলাক খৰচ ক'ৰ পৰা উঠিব? ডেফিনেটলি অলপ ডিফাৰেঞ্চ হ'ব। কিন্তু এনেকুৱা নহয় আমি এনেকুৱা নহয়, আমাক ইমান এটা দৰকাৰ নাই। এতিয়া মই তো ডক্তৰ হ'লোৱে, মোৰ ল'ৰা ছোৱালীও ডক্তৰ হ'ল,
যাতে কোনোমতে চলাব পাৰোঁ এইটোৱে মই মানে আশা কৰিছোঁ। চৰকাৰী সুবিধাও ইয়াত লাভ চৰকাৰে যদি কিবা সাহায্য কৰে আমি এপ্লাই কৰিম, যদি অলপ ছাবচিডি পাম নিশ্চয় মোৰ কাৰণে ভাল হ'ব। আৰু আগৰমা ছাৰে ক'লে অলপ দিব বোলে, কি দিয়ে নাজানো, এতিয়া চাব লাগিব চেষ্টা কৰিম, দেখা যাব। যদি পাওঁ কিবা কাৰণে নিশ্চয়কৈ সুবিধা হ'ব। হ'ব আপোনালোকে অলপ দেখাই দিব, ময়ো ইমান আইডিয়া নাই, অলপ সকলোৰে সহযোগত যাতে আমি এইখন আগবঢ়াই নিব পাৰোঁ। কোকৰাঝাৰবাসীৰ ৰাইজে হেৰি হ'ব, বেনিফিট হ'ব। কাৰণ আমাৰ কাৰণেও ভয়, মই ডক্টৰ হ'লে কি হ'ব, এটা যদি আইচু নাথাকে কোকৰাঝাৰত মই গুৱাহাটীলৈকে গ'লে মৰি যাব লাগিব হে, হয় নাই? গতিকে আমাৰ এনেকুৱা এটা ছেটআপ বিৰাট দৰকাৰ। এতিয়া কি ইঞ্চুৰেঞ্চ দিব লাগে এতিয়া মই চবকে সুধিব লাগিব। মই জাষ্ট আৰম্ভ কৰি লৈছোঁ, মোৰ এতিয়া একেবাৰে হেডেক, মানে কোনোমতে শেষেই কৰিব পৰা নাই, কোনোমতে আজি আৰম্ভ কৰিলোঁ, এতিয়া লাহে লাহে সেইবিলাক কৰিম।